নমস্কাৰ মই প্ৰাৰ্থনা আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আজি খুজকাহি আহিছো তিতাবৰ খেতি ফাৰ্মলৈ বুলি। তাত পাতিছে আজি কৃষক দিৱস। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া আমি পাই গলোহি ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট তিতাবৰ। এইটোৱে হৈছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ ধান গৱেষণা কেন্দ্ৰ। কৃষক দিৱস উপলক্ষে ইয়াত মানুহো হৈছে যথেষ্ট। মানুহ চাই আমিও আহিলো সোমাই দেই। ৰ'দ যিমানহে দিছে চকু মেলিবই পৰা নাই। ৰ'দ দিছে বুলি ওলাই নাহিলে জানো হ'ব। এইবোৰ বিভিন্ন ধৰণৰ ফুলৰ পুলিৰ লগতে বিভিন্ন প্ৰকাৰৰ ফল মূলৰ পুলিও বিক্ৰী কৰা হৈছে। অকল এয়াই নহয়, ইয়াত বিভিন্ন ধৰণৰ খোৱা বস্তু, বিভিন্ন প্ৰকাৰৰ বেগ আদি বস্তু বিক্ৰী কৰা হৈছে। মই পিছে একো নাই কিনা দেই। এই বেগবোৰ দেখিছেনে কিমান ধুনীয়া। ইয়াৰ মই দামটো আপোনালোকক ক'ব নোৱাৰিম যিহেতু মই নাই কিনা। ইয়াত হৈ আছে কৃষক দিৱসৰ মূল সভাখন আৰু সন্মুখত আমাৰ মৰমৰ যুৱকৰ শ্ৰদ্ধাঞ্জলি। আমি পিছে মিটিঙত বহা নাই দেই। এইবাৰ আহিছোঁ আমি ধান খেতি চাবলৈ। এটা সমীক্ষা মতে এই গৱেষণা কেন্দ্ৰটোৰ মুঠ মাটিকালি 49.59 হেক্টৰ। তাৰে 39.15 হেক্টৰত ধান খেতি কৰা হয় আৰু বাকী থকা মাটিবোৰত বিভিন্ন ধৰণৰ ফল মূল শাক পাচলি খেতি কৰা হয়। এই প্ৰতিষ্ঠানটোৱে 55 বিধমান ধানৰ উৎপাদন কৰিছে। পিছে ইয়াৰ সংখ্যা বৰ্তমান বৃদ্ধি হ'বও পাৰে। ইয়াত উৎপাদন কৰা ধানৰ বীজ বিক্ৰী কৰাও হয়। আপোনালোকক যদি কাৰোবাক লাগে লৈ যাবহি পাৰিব। এয়া ধান লাহে লাহে পকিবলৈ আৰম্ভ কৰিছে। আমাৰ তিতাবৰ চাউল উত্তৰ পূৰ্বাঞ্চলৰ বহুত দূৰলৈকে সমাদৰ আছে। সেইবাবে আমি গৌৰৱ নকৰাও নহয় বাৰু। ইমান পৰে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ।